हेलो फ्रेंड्स কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি ফাৰ্স্ট টাইম মই আপোনালোকৰ সন্মুখলৈ এনেদৰে আহিছো প্ৰথমে মই আপোনালোক সকলোকে মোৰ চেনেল হেলথ এণ্ড বিউটি বাই জোনাকলৈ স্বাগতম জনাইছো মই জ্যোতিকা জোনাক আজি মই আপোনালোকলৈ লৈ আহিছো এটা এন্টি এজিং ফেস মাস্কৰ ভিডিও আশা কৰো আপোনালোক সকলোৱে ভিডিওটি ভাল পাব গতিকে আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমে কেইটামান আঙুৰ আৰু দৈ লৈ লম আৰু আমাক লাগিব অকণমান বেসন আৰু এই দৰে খুন্দনা এডালে আমি খুন্দি ইয়াৰ ৰসটো উলিয়াই লম সেকনি এখনেৰে মই ইয়াৰ ৰস চেপি উলিয়াই ললো এতিয়া আমি গুটেকিটা মিক্স কৰি লম ইয়া মই দৈ ললো ভালদৰে ৰসখিনিৰ লগত আঙুৰ ৰসখিনিৰ লগত মই মিহলাই লৈছো দৈ তাৰ পিছত অকণমান বেসন দি দিছো আৰু খুব ভালকৈ মিক্স কৰি এটা ঠিক পেষ্ট আমি বনাই লম আমাৰ ফেস মাস্ক ৰেডি হৈ গৈছে দৈত যথেষ্ট পৰিমাণৰ লেক্টিক এসিড পোৱা যায় যিয়ে ডেড সেলছৰ যোনটো তৰপ থাকে সেই তৰপটো আঁতৰাই ৰাখে আৰু যাৰ ফলত স্কিনখন আমাৰ উজ্জ্বল হৈ থাকে আৰু সতেজ হৈ থাকে আৰু সোনকালে বুঢ়া হোৱা দেখা নাযায় আৰু আমি জানো যে বেসনৰ বহুতো গুণাগুণ আছে ইয়াৰে এটা হৈছে বেসনৰ এন্টি এজিং প্ৰপাৰ্টিজ আছে ইও ৰিংকলবিলাক অহাত বাধা দিব পাৰে আৰু লগতে আঙুৰৰ যথেষ্ট পৰিমাণৰ ভিটামিন সি আছে ই মুখত যি কলা দাগ পৰে আমাৰ সেই দাগ অতৰুৱাটো যথেষ্ট পৰিমাণে সহায় কৰে এইদৰে মই 10 মিনিট ৰাখিলো আৰু এতিয়া মই নৰমেল পানীৰে মুখখন ধুই লম এই ফেস মাস্কটো লগোৱাৰ পিছত মুখখন খুব ফ্ৰেছ লাগে আশা ৰাখিছো আজিৰ এই ভিডিওটো আপোনালোক সকলোৱে ভাল পালে আৰু যদি ভাল পালে তেনেহলে প্লিজ লাইক কৰিব আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজতো এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আৰু ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব থ্যাংক ইউ